আজি মই এই ভিডিঅ'টোত এনে কিছুমান কথা ক'ম যিবোৰ কথা বহু মানুহৰ মনত ভাল নালাগিব পাৰে, কিন্তু মনত ৰাখিবা কথাবোৰ ভাল নালাগিলেও সত্য। প্ৰতিটো কথা মন দি শুনিবা। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি বহু উপকৃত হ'ব। ছোৱালী মানুহৰ গাৰ ৰং বগা হ'লে জীৱনটো বহু বেছি সহজ হৈ উঠে, কাৰণ মানুহে যিমানে নকওক কিয় গুণ দেখিহে বিয়া কৰাব লাগে, কিন্তু প্ৰকৃততে তেনে নকৰে। সকলোৱে ৰূপৱতীহে বিচাৰে। বিয়া নকৰাকৈ এজন মানুহৰ গোটেই জীৱন পাৰ হৈ যায় ঠিকেই, কিন্তু সঠিকভাৱে জীৱনটো পাৰ নহয়। আমি সকলোৱে যিমানে নকওঁ কিয় ছোৱালী ঘৰৰ লক্ষী, কিন্তু প্ৰকৃততে ঘৰৰ ল'ৰাবোৰকহে সকলোৱে বেছি গুৰুত্ব দিয়ে। এজন মানুহ আনুষ্ঠানিকভাৱে যিমানে উচ্চ শিক্ষিত নহওক কিয়, যদি পৰিয়ালৰ পৰা সুশিক্ষা নাপায়, ভাল পৰিৱেশত যদি ডাঙৰ দীঘল নহয়, তেতিয়াহ'লে সেই উচ্চ শিক্ষাৰ কোনো মূল্য নাথাকিব। এজনী ছোৱালীয়ে পঢ়া শুনা কৰি যিমানেই শিক্ষিত নহওক কিয়, যদি তাই ৰন্ধা বঢ়া নাজানে, তেতিয়াহ'লে সেই ছোৱালীজনীয়ে শহুৰ শাহু গিৰিয়েক আত্মীয় কাৰোৰে অন্তৰত ঠাই বনাব নোৱাৰে। এজন মানুহ যিমানে শিক্ষিত নহওক কিয়, যদি সি তাৰ সেই শিক্ষাক কামত লগাব নোৱাৰে, তেন্তে মোৰ মনে কয় সেই শিক্ষাৰ কোনো মূল্য নাই। এজনী ছোৱালীক পৰিয়ালৰ মাক দেউতাক তথা সকলো সদস্যই যিমানে ভাল নাপাওক কিয়, ছোৱালীজনীৰ বিয়াৰ পিছত পৰিয়ালৰ সদস্যবোৰে ছোৱালীজনীক পৰ বুলি ভাবিবলৈ আৰম্ভ কৰি দিয়ে। সেইটো আজি হওক বা দুদিন পিছত। এজন ল'ৰা যিমানে ধুনীয়া, বুদ্ধিমান, বলৱান তথা বুদ্ধিয়ক নহওক কিয়, যদি চৰকাৰী চাকৰি বা ভাল ব্যৱসায় নাথাকে, গৰীব থাকে, তেতিয়াহ'লে কোনো ছোৱালীক সেই ল'ৰাজনৰ লগত বিয়া দিবলৈ কোনো মানুহে নিবিচাৰে। টকা পইচা ধন সম্পত্তি নোহোৱাকৈ জীৱনত কেতিয়াও সুখী হোৱা নাযায়। আগতে শুনিছিলোঁ শিক্ষাই মানুহৰ মেৰুদণ্ড। কিমান সত্য নাজানো, কিন্তু বৰ্তমান টকাহে মেৰুদণ্ড। কাৰণ শিক্ষিত ব্যক্তিতকৈ মানুহে টকা থকা ব্যক্তিকহে গুৰুত্ব সন্মান দিয়ে। টকা থকা মানুহৰ পৰাহে পৰামৰ্শ বিচাৰে, নহয় জানো? এজন শিক্ষিত কিন্তু বেকাৰ মানুহতকৈ অশিক্ষিত কৰ্মসংস্থাপন পোৱা মানুহ বহু বেছি সুখী। টকা থকা মানুহতকৈ টকা নথকা মানুহৰ ফুটানি বহু বেছি। যিসকল ল'ৰা অথবা ছোৱালীয়ে পৰিয়ালটো পোহপাল দিয়ে, সিহঁতে কেতিয়াও কাকো শান্তি দিব নোৱাৰে, আনকি নিজেও শান্তি নাপায়। কাৰণ মানুহ স্বাৰ্থপৰ, প্ৰয়োজন অসীম।